Hey guys, Assalamu alaikum, Namaskar, welcome back to my channel Fatima's Daily Life. আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত আমিও ভালে আছো তো আজি আমাৰ পুখুৰীত মাছ মাৰিব মানে হাজোত মই আহিছো এসপ্তাহ মান হ'ল তো কাইলৈ চাগে যামগৈ আৰু আজি ডাঙৰ চিতল মাছ মাৰিব সো এটো মাছ মাৰি আছে ট্ৰাই কৰি আছে কিন্তু জালত পৰে আকৌ গুচি যায় তো চাই থাকক আৰু এটো সৰু আছিল এটো এৰি দিলে তো চাই থাকক মাছ মাৰাটো দিদিম খালি মই এটা ড্ৰেছ ৰাখি দিম সেইকাৰণে চাৰিটা লাও কিনি আনিছি হা হ'ব দে চিতলৰ আশাত বহি দেখি ভাতেই খোৱা নহয় লাষ্টত এতেকে ভাজি খাওঁ আৰু যেতিয়া মাৰে তেতিয়া খাম বাৰু তো ভাত খাই ললো ভাত খোৱাৰ পিছত আকৌ পুখুৰীৰ পাৰত আহিছো এতিয়া ডাঙৰ জাল আনিছে এটো জালেৰে এতিয়া মাছ মাৰি আছে কি বা কয় এটো জালক সো এটো জালেদিটো পৰিবই ধৰিছে বাপা এটাৰ কি বল তাক বেলেগ ব্যৱস্থা কৰিব লাগিব মাছটো বস্তাত ভৰালে বস্তাত ভৰাই লৈ আহিলে আৰু মাছ আৰু এটো কি মাছ বা আছিল লগত ইয়া সব মাছটো কি ডাঙৰ মাছ এই যে এটো হালাল হ'ব আৰু নাই হেনেকে কাটা তুমি হেনেকে কাটিছিলা আছে মাছ কাটা গৈছে এটো দি কাটিলে মই গমেই নাপাও ইফালে কাটি আছে যে মাছ মাছটো ডাঙৰ ইমান ডাঙৰ নহয় চিতল মাছৰ বাপ্পা চিতল মাছ চিলোৱাতে যে ইমান টাইম লাগাব ইমান কষ্ট যে নহওক ফাইনেলি এটো চিলোৱা হৈ গ'ল তাৰপিছত ধুই কিনে এনেকৈ কাটি আছে ওয়াও কি মজাৰ পিস এটো কাটি আছে সো গাইস মাছটো অলমোস্ট কাটা হৈ গ'ল এটো হোৱাৰ পিছত বনালে আমি খাম তো যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো আজিলৈকে ইমানেই কান্দিছি ডাইলান হেজন এই ফটো মারলাম যত সাইনে বাবু যে হইছে পানি ছেড়ে দাও তাহে যদি সালাদ কো তুমরে ও নে এই যাতে সময় দিন মুলা খাওনা নো পুরা গরম গরম রসগোল্লা ধোয়া ওলাই আছে এই মাত্ৰ জাস্ট বনাইছে আৰু আমি ভাত খোৱাৰ পিছত জুই পুহি আছো ইমানেই বাই বাই নেক্সট আৰু এটা নতুন ভিডিঅ'ত লগ পাম